curl up on the ocean, come and feel me. হে এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ, দেখিছে বেটেৰীত গৈ আছোঁ মাৰ ঘৰলৈ সৰুকৈ আৰু যিহেতু আজি দীপাৱলী হয় আৰু প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনটো আৰু সকলোৰে ঘৰখন যাতে ৰং আনন্দৰে ভৰি পৰক, পোহৰে ভৰি পৰক। আৰু আমি এতিয়া গৈ আছোঁ মাৰ ঘৰতে দেৱালীটো সকলোৰে লগত ভালদৰে উদযাপন কৰোঁ বুলি। তো ভিডিঅ'টো ধুনীয়াকৈ সকলোকে চাই গৈ থাকিব, যি কৰোঁ আৰু কি হয় দেখাই থাকিব। তো এতিয়া ডাইৰেক্ট আহি পেলানি এয়া অলপমান, যিহেতু দেৱালী বুলি ক'লে মিঠা খাব লাগে, এয়া দৈ মায়ে লগাই থৈছিলে, মানে আনি থৈছিলে আৰু। তো খাই লওঁ তেনে মিঠা অলপ, দেৱালী বুলি, যিহেতু দেৱালী বুলি অলপ মিঠা খাব লাগে। আৰু এই মায়ে ঘৰতে বনাইছিলে লস্কৰা, নাৰিকলৰ বাৰীৰে নাৰিকলৰ লস্কৰা। তো খাই লওঁ অলপমান মিঠা। আপোনালোকেও এনেদৰে ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক, যিহেতু দেৱালী হয়। আৰু গতিকে খাই লওঁ আৰু বিশেষ একো কৈ নাথাকোঁ, চাই গৈ থাকিব। আৰু আজি আমাৰ অলপ স্পেচিয়েলকৈ চলিব। ইপিনে হাঁহ এয়া গুচাই আছে বুঢ়া মানুহজনে, যিহেতু আজি দেৱালী বুলি আৰু আমি হাঁহ মাংস খাম। আৰু অলৰেডি হৈয়ে গ'ল, যিহেতু আজি ভিডিঅ' বিশেষকৈ কৰা নহৈছে দেৱালী বুলি। তো আমাৰ হাঁহৰ মাংস এয়া ৰেডি, অলপ সৰুকৈ ক্লিপ কৰি আনিছোঁ আৰু এয়া আমি টাউনৰ পৰা আহোঁতে লৈ আনিছিলোঁ 2টা লেগ পিচ আৰু এনেকৈ চাওমিন, আৰু এয়া বিৰিয়ানী অলপো লৈ আনিছিলোঁ। গতিকে এইবোৰ খাই বৈ লওঁ দেই। এয়া চবেই খাবলৈ লৈছোঁ আৰু সকলোবিলাক এইপিনে খায়েই আছে ৰাইজে, আৰু আমিও এনেকৈ সৰুকৈ অলপমান দেখাই দিছোঁ। এনেকৈ দেৱালী পালন কৰিলোঁ আৰু সৰুকৈ, আৰু এনেকৈ ফেমিলিৰ লগত অলপমান টাইম স্পেণ্ড কৰিলোঁ। শেষত পুনৰবাৰ হেপ্পী দেৱালী টু অল।